আজি বনাম কণী পচলা আৰু গাহৰি মাংস। এয়া লৈছোঁ গাহৰি মাংস 1 কেজি লগতে কলপচলা এটা। প্ৰথমতে কলপচলাখিনি কাটি লৈ গিলাচেৰে থেতেলিয়াই লৈছোঁ। পিঁয়াজ, আদা, নহৰু সকলোবোৰ যোগাৰ কৰি লোৱাৰ পাছতে কেৰাহীখন পাতি দিছোঁ। জুইত বনাম, জুইত বনোৱা সোৱাদে বেলেগ। এয়া দেখিছেনে সকলোবোৰ ওচৰতে থৈ লৈছোঁ আৰু এতিয়া এটা এটাকৈ দি বনাই যাম আৰু দেই। দিছোঁ গাহৰি মাংস। গাহৰি মাংস খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাব দেই। এয়া দেখিছেনে তেলি মাংস আৰু এইখিনি ভালদৰে ভাজি ল'ম। এতিয়া দিছোঁ নিমখ, অলপমান দেৰি ঢাকি দিছোঁ। এতিয়া তাৰপিছতে দিম আদা নহৰু পেষ্টখিনি। এয়া দেখিছেনে ধুনীয়াকৈ জুইতে বনাই আছোঁ আৰু এয়া আদা নহৰু দি দিলোঁ। আদা নহৰুখিনি দিয়াৰ পাছতে আলুখিনিও দি দিলোঁ। এয়া দেখিছেনে আলুখিনি ভালদৰে সিজিবলৈ দিছোঁ। এতিয়া অলপ সময় ঢাকি দিম। আলু মাংস সিজাৰ পাছতে মই দিছোঁ ছানৰাইজ মিট মছলা। এই মছলাই মাংসকণ বেছি টেষ্টি কৰি তোলে। ইয়াৰ পাছতে দিম কাটি থোৱা কলপচলাখিনি। এইখিনি এতিয়া ভালদৰে ভাজি ল'ম। পানী নিদিওঁ, শুকানকৈ ভাজিম। এয়া চাওকচোন কিমান ধুনীয়া কালাৰ উঠিছে আৰু কলপচলা গাহৰিৰ লগত খাব আৰু কিমান মজা। এই পচন্দ গৰমখনত জুই ধৰি বনাই আছোঁ। তো অৱস্থা নাই মুখে চুখে। কলপচলা গাহৰি মাংসৰ ৰেচিপিটো কেনেকুৱা লাগিলে? যদি ভাল লাগিছে আকৌ ভিডিঅ' দিম দেই ৰেচিপি।